কথা দি কথা ৰাখিলে মহানগৰবাসী পুনৰ ৰাইজৰ আশা পূৰ্ণ হোৱাৰ দিশেৰে সম্পূৰ্ণ হ'ল গুৱাহাটীৰ আন এখন উৰণ সেতুৰ কাম। মহানগৰীৰ বাবে ভাল খবৰ, কিয়নো এতিয়াৰ পৰা মহানগৰীত আপুনি নাপাব কোনো যান-জঁট। মহানগৰী গুৱাহাটী যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজ্যক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশেৰে 6 জুলাইত মুকলি কৰাৰ কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু সেই কথা ৰাখিয়ে ৰাইজৰ বাবে সাজু হৈছে কাইলৈ মুকলিৰ বাবে ডাউনটাউন উৰণ সেতু। সাজু হৈছে 650 মিটাৰ দৈৰ্ঘ্যৰ ডাউনটাউন উৰণ সেতুৰ কাম। কাইলৈ মহানগৰীত মুকলি কৰা হ'ব ৰুক্মিণী গাঁৱৰ উৰণ সেতু। ডাউনটাউনৰ পৰা ৰুক্মিণী গাঁৱৰ পথত নিৰ্মিত উৰণ সেতুৰ বাবে মুকলিৰ বাবে সম্পূৰ্ণ হৈছে এতিয়া কাম। কাইলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিব উৰণ সেতুখন। 650 মিটাৰ দৈৰ্ঘ্যৰ ৰুক্মিণী গাঁৱৰ উৰণ সেতুখন আজি মুখ্যমন্ত্ৰীয়ে এক নতুন নামেৰে নামাকৰণ কৰে। ৰাজা ভগদত্তৰ নামেৰে নামাকৰণ কৰে এই উৰণ সেতুখনৰ নাম, আৰু কাইলৈ মুকলি হ'ব ৰাইজৰ বাবে এই উৰণ সেতুখন। ফ্লাইঅভাৰ যিখন ডাউনটাউনৰ সন্মুখত ফ্লাইঅভাৰ আছিলে, সেই ফ্লাইঅভাৰখন আমি উদ্বোধন কৰিম। যিখন ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ আছিলে আৰু ডাউনটাউনত, এই দুইখন ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে নামাকৰণ কৰিব খুজিছোঁ। ভগদত্ত প্ৰথম, ভগদত্ত দ্বিতীয়, মানে ভগদত্ত প্ৰথম ফ্লাইঅভাৰ, ভগদত্ত ছেকেণ্ড ফ্লাইঅভাৰ। নৰকাসুৰৰ সন্তান ভগদত্ত গুৱাহাটীৰ ৰজা আছিলে, কামৰূপৰ ৰজা আছিলে, আৰু আমাৰ কলিতা জনগোষ্ঠীৰ ফালৰ পৰা বহুদিন ভগদত্তৰ নামত এটা ভাল কিবা এটা কৰিব লাগে বুলি দাবী আছিলে। সেইবাবে অহাকালি আমি পুৰণা ফ্লাইঅভাৰ ছুপাৰ মাৰ্কেটৰ, নতুন ফ্লাইঅভাৰ ডাউনটাউনৰ, দুইখন ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে দিম। যে ভগদত্ত প্ৰথম ফ্লাইঅভাৰ, ভগদত্ত দ্বিতীয় ফ্লাইঅভাৰ, যাতে প্ৰাচীন কামৰূপৰ ৰজা হিচাপে তেখেতৰ নাম আৰু কীৰ্তি আমাৰ নৱপ্ৰজন্মৰ মাজত স্মৰণীয় হৈ থাকিব পাৰে।